এয়া হৈছে আমাৰ গাঁৱৰ দৃশ্য মানে এইবাৰ আমাৰ গাঁৱৰ প্ৰায় সংখ্যক মানুহেই মহিলাই আমাৰ ঘৰত পিঠাগুড়ি খুন্দিব আহিছে কাৰণ ঢেঁকীটো প্ৰায় বিলুপ্তি প্ৰায় পথত বুলি ক'লেও বেয়া নহয় ঢেঁকী আজিকালি মানুহৰ ঘৰত নাইকিয়া হৈ গৈছে গাঁৱৰ মানে দুই এঘৰ মানুহৰ ঘৰতহে ঢেঁকী পোৱা যায় সেইকাৰণে আমাৰ ঘৰৰ ঢেঁকীটোত এইবাৰ বহুত সংখ্যক মানুহ গাঁৱৰ পিঠাগুড়ি খুন্দিবলৈ আহিছে আৰু ঢেঁকীত পিঠা খুন্দি জুইত বনোৱাৰ আমেজটো বেলেগ হয় নহয়নে বাৰু আপোনালোকে হয়নে নহয় মোক কমেণ্ট কৰি জনাবচোন আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এয়া হৈছে আমাৰ গাঁৱৰ ডেকাসকলে মানে মেজি বনোৱা দৃশ্যটো মই মেজি বনোৱা সময়তে মই গৈ পালোগৈ আৰু এইটো ভিডিঅ' কৰি ৰাখি থলোঁ সঁচাকৈ বহুতেই ভাল লাগিছে কেইজন মানে ইফালে হেৰি কৰি আছে মানে খৰি ফালি আছে আৰু এজনে পৰম্পৰাগতভাৱে চুৰিয়া আৰু গামোচা পিন্ধি পেলাই মেজিটো স্থাপন কৰি আছে সঁচাকৈ এইবিলাক আজিকালি দেখিবলৈ খুব কম পোৱা যায় আৰু সেইকাৰণে গাঁৱৰ এই বিহুৰ আমেজ ল'বলৈ আমি বিহুৰ 2-3 দিনৰ আগতে আহি ঘৰ পাওঁহি এইবিলাক যদি আমাৰ ল'ৰা ছোৱালীক নেদেখাওঁ তেওঁলোকে এইবিলাক একোৱেই নাজানিব ঢেঁকী কি বস্তু আজিকালিতো বহুতে ঢেঁকী চিনি নাপায় বহুত ডাঙৰ ল'ৰা ছোৱালীও ঢেঁকী চিনি নাপায় ঢেঁকী কি বস্তু সেইটোও নাজানিব মেজি কেনেদৰে সাজে মেজি মাঘৰ বিহু কেনেকৈ উদযাপন কৰে সেইটোও নাজানিব সেইকাৰণে এইবিলাক দেখাবৰ কাৰণে আৰু বিহুৰ গাঁৱত যিটো আমেজ পোৱা যায় সেইটো চহৰত কেতিয়াও নাপায় আৰু এইবোৰ দেখাবৰ কাৰণে আমি বিহুৰ 2-3 দিনৰ আগতে ঘৰ পাওঁহি আৰু উৰুকাৰ নিশা কেনেদৰে ভেলাঘৰত থাকি পেলাই ভোজ ভাত খাই গোটেই গাঁৱৰ মানুহে আৰু ডেকাসকলে কেনেকৈ মানে মেজি তৈয়াৰ কৰে পৰম্পৰাগত সাজপাৰ পিন্ধি পেলাই চুৰিয়া গামোচা লৈ পেলাই কেনেদৰে মেজি বনায় সেইটোও তেওঁলোকক দেখাব লাগে যাতে আমি যে অসমীয়া সেইটো ভালকৈ বুজাব লাগে যাতে ফৰেনত থাকিলেও তেওঁলোকে ভৱিষ্যতে আমাৰ অসমীয়াৰ এইখিনি মানে পালন কৰে আৰু পুনৰবাৰ আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা বেছি পিঠা বনোৱা নাই এবাৰ অলপমান বনাইছোঁ তথাপিও আমাৰ ঘৰলৈ পাৰিলে বিহু খাবলৈ আহিব যি পাৰে মানে যাৰ যাৰ সুবিধা হয় বিহু খাবলৈ আহিব যি খায় আৰু চাহ একাপ হ'লেও খাই যাব আৰু আপোনালোকে কি পিঠা বনালে মোক কমেণ্ট কৰিবচোন মই বেছি বনোৱা নাই তিল পিঠা বনাইছোঁ মালপোৱা আৰু ঘিলা পিঠা আৰু লগতে লাড়ু কেইটামান আৰু বিশেষ নাই আৰু দৈ চিৰা মুড়ি সেইখিনিতো থাকিবই আৰু সকলোলৈকে পুনৰবাৰ মাঘৰ বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো ইমানেই